নবৌ, আপুনি শাড়ীখন বাৰু নতুনকৈ কিনিছে নেকি? বিয়াৰ বাবে এখন নতুন শাড়ী কিনিলো। তোমাৰ দৰেতো আকৌ পুৰণা শাড়ী পিন্ধি আহিব নোৱাৰো। কিন্তু নবৌ, চেণ্ডেলযোৰচোন বহুত পুৰণা। 2 বছৰ আগতে এইযোৰাই দেখিছিলো। হ'ব, বেছি কথা ক'ব নালাগে। তোমাৰ দৰেতো পুৰণা শাড়ী পিন্ধি অহা নাই। মই পিন্ধি থকা শাড়ীখনৰ দাম আপুনি জানেনে? মই পিন্ধি থকা শাড়ীখনৰ দাম বহুত। মোৰ এখন শাড়ীৰ দামত আপোনাৰ 5খন শাড়ী আহি যাব। বৰ গোটেই একেবাৰে নতুন শাড়ী পিন্ধি আহিছে, কপলে আহিছে। বোলো শুনিছেনে? আজি যে আমি বিয়া খাবলৈ গৈছিলো, তাত নবৌহঁতো গৈছিলে নহয়। নবৌয়ে এখন নতুন শাড়ী লৈছে। তাকে দেখাই দেখাই মোক কিমান কথা শুনাইছে নহয়। মোৰ একেবাৰে খং উঠি গৈছিল। তুমিও চাগে নবৌয়েৰা কথা শুনাইছা। নবৌয়ে মোক কথা শুনাব আৰু মই নুশুনাম নে? বৌয়ে মোক কথা শুনোৱাৰ প্ৰতিশোধটো মই লৈহে দিম। অহা মাহত যে বিয়াখন আছে। অহা মাহত জমিদাৰৰ ঘৰত বিয়া এখন আছে। সেই বিয়াখনত ময়ো দেখাই দিম যে এই ৰূপালীও কি বস্তু হয়। আৰে সেই বিয়াখনত আৰু তুমি কি কৰিবা? মই একো নকৰো। যি কৰিব লাগিব সব আপুনি কৰিব লাগিব। আৰে মই আকৌ কি কৰিম? অহা মাহত থকা বিয়াখনৰ বাবে আপুনি মোক বহুতবোৰ গহনা কিনি দিব লাগিব, যাতে সেই গহনা পিন্ধিলে নবৌয়ে জ্বলি পকি মৰে। কি ক'লা? গহনা? ঠিক আছে দিম বাৰু। আৰে আপুনি কথাটো পাহৰিলে নেকি? একোতো পাহৰা নাই। আৰে আপুনিচোন মোক গহনা দিব খুজিছিলে, এতিয়া কি হ'ল? এইকেইদিন গহনাৰ দাম বৰকৈ বাঢ়িছে। এইকেইদিন মই তোমাক গহনা দিব নোৱাৰো নহয়, মোৰ তাত ইমান পইচা নাই। মই এইবোৰ একো নুবুজো, মোক মুঠতে গহনা লাগিবই। আৰে ৰূপালী, তুমি এই গহনাবোৰ কেৱল নবৌক জ্বলাবৰ বাবেহে ল'ব খুজিছা। অলপ কেইদিনমান পিছত ল'লেও হ'ব দিয়া। আৰু এনেও মানুহৰ তাত যি থাকে মানুহেই তাতে আনন্দ কৰি শিকিব লাগে। হ'ব, মই এতিয়া আপোনাৰ ভাষণ শুনি শিকিবলৈ ইয়াত অহা নাই। আপুনি মোক সোনকালে গহনাৰ যোগাৰ কৰি দিয়ক। শুনাচোন, মোৰ মূৰত এটা বুদ্ধি আহিছে। আপোনাৰ মূৰত আৰু কি বুদ্ধি আহিছে নো? তুমি এইটো মনত ৰাখা যে তুমি কেৱল নবৌক জ্বলাব লাগে। তাৰ কাৰণে আচল গহনা নললেও হ'ব। নবৌয়ে ইমান মনোযোগ দি নাচাই নহয়। তুমি কিনা গহনাই পিন্ধিবা, তেতিয়া তোমাক বেছি ধুনীয়া লাগিব আৰু নবৌয়ে গমকেই নাপাব। আপুনি কিন্তু এইটো বৰ ভাল কথা ক'লে। আপুনি এটা কাম কৰিব, হীৰাৰ নিচিনা দেখিবলৈ তেনেকৈ গলত পিন্ধা এপাত গহনা আনি দিব আৰু মই সেই পাত পিন্ধি বিয়ালৈ যাম। বহুত মজা লাগিব। আৰে নবৌ, মই পিন্ধি থকা গহনা কেইপাত কেনেকুৱা লাগিছে? হীৰাৰ হয়, হীৰাৰ। বহুত ধুনীয়া লাগিছে। ইয়াকে সঁচাকৈ হীৰাৰ গহনা হয় নেকি? মোৰ গহনা কেইপাত হীৰাৰে হয়। মই এখেতক কৈছিলো হীৰাৰ দিব নালাগে দিয়ক, বহুত দাম পৰিব। এখেতে মোৰ কথা নুশুনিলে, হীৰাৰ লৈ আহিলে নহয়। ঠিকে আছে। মোৰ কামটো হৈ গ'ল। নবৌয়ে একেবাৰে জ্বলি পকি মৰিছে। বোলো শুনিছে, আমাৰ যে ৰূপালী আছে, তাইক নহয় পৱনে ধুনীয়া হীৰাৰ গহনা আনি দিছে। এতিয়া মোকো লাগিব। তাই মোক যিহে জ্বলাই মাৰিছে। আৰে তাইৰ হীৰাৰ গহনা পিন্ধাৰ চখ লাগিছে, তাইক পিন্ধিব দিয়া। আৰে তোমাৰ ইয়াত কি আহি যায়? মই সেই চব নাজানো, মুঠতে আপুনি মোক হীৰাৰ গহনা দিবই লাগিব। হীৰাৰ গহনা কিনিবলৈ মোৰ তাত ইমান পইচা নাই নহয়। আৰু পৱনৰ তাত ইমান পইচা কেনেকৈ আহিল? আৰে পৱন আপোনাৰ দিছে যে কৃপণ নহয়। জীৱনত আপোনাকতো এটাই বস্তু খুজিছিলো, এইটো দি দে। মোৰে এইখন ফুটা কপাল। আচ্ছা ঠিক আছে, কাট দিব নালাগে দিয়া। তুমি এটা কাম কৰা, ৰূপালীৰ ঘৰলৈ যোৱা আৰু ৰূপালীৰ গহনা পাত লৈ আহা। তেতিয়াহে মই চেম তেনেকুৱা ডিজাইনে তোমাক আনি দিব পাৰিম। আচ্ছা ঠিক আছে, আপুনি যেনেকৈ কয় তেনেকৈ হ'ব। এয়া লওক, মই যোৱাকালিয়ে ৰূপালীৰ ঘৰলৈ গৈ তাইৰ গহনাখিনি লৈ আহিছো। এয়া লওক, চেম এনেকুৱাই কিন্তু লৈ আহিব দেই। এটা কথা হ'ল নহয়, হীৰাৰ গহনা কিনিবলৈ মোৰ তাত একেবাৰে পইচা নাই। এটা কাম কৰোঁ দিয়া, এই ৰূপালীৰ গহনাখিনিৰ দৰে একেই ডিজাইনৰ
নকল গহনাই লৈ আহোঁ দিয়া, এনেও গম নেপাব। আপুনি ঠিকেই ভাবিছে, আপুনি নকল গহনাকে লৈ আহক, এনেও ৰূপালীয়ে গমকে নাপাব। কবিতা, লোৱা তোমাৰ কাৰণে মই বজাৰৰ পৰা ৰূপালীৰ গহনাৰ ডিজাইনৰ দৰে একেই গহনা আনি দিছোঁ। বাপৰে, এয়া দেখোন দেখিবলৈ একেই, ধৰিবই নোৱাৰি কোনখিনি গহনা আচল আৰু কোনখিনি গহনা নকল। মই এটা কাম কৰিব পাৰোচোন, ৰূপালীৰ আচল গহনাখিনি ৰাখি তাইক নকলখিনি দি দিব পাৰোচোন, তাই এনেও গম নাপাব। তেনেকুৱা কৰিলে ৰূপালীয়ে গম পাব নেকি? সেইবোৰ আপুনি মোৰ ওপৰত এৰি দিয়ক। এতিয়া বলক ৰূপালীৰ ঘৰলৈ যাওঁ। ৰূপালী, আৰে অ' ৰূপালী, আৰে নবু, আপুনি আহিলে? দাদাই গহনা কিনি দিলেনে আপোনাক? অ' দিলে, একদম আচল হীৰাৰ হয়। এয়া চোৱা, তোমাৰ দৰে একেই হয়। আৰে এই গহনাখিনি চোন দেখিবলৈ প্ৰায় একেই। মই এটা কাম কৰিম, চেট বুজি পেলাই নবুৰ আচল গহনাখিনি মই ৰাখি থৈ দিম আৰু নবুক নকল মোৰ হীৰাৰ গহনাখিনি দি পঠাম। নবুৱে চাগে মোৰ গহনাখিনিক আচল গহনা বুলিয়ে ভাবি আছে। দাদা, বহুদিনৰ মূৰত আমি চাৰিও একেলগে খানা খাই আছো ন? ভাইটি, একেলগে খানা খাই কিন্তু বৰ মজা লাগে। নবু, আপোনাক কিবা লাগিব নেকি? নাই ৰূপালী, নালাগে দিয়া, তুমি খোৱা। নবু, ৰ'বচোন, মই আহি আছো, মোৰ ফোনটো বাজিছে চাগৈ। দাদা, ময়ো আহি আছো। এতিয়া মই আচল গহনাখিনি মোৰ তাত ৰাখি থওঁ আৰু নকল গহনাখিনি মই নবুক দি পঠাম। ৰূপালী, এইবোৰ তুমি কি কৰিছা? মই যি কৰিছো ভালেই কৰিছো, আপুনি কিন্তু মনে শিকিব, একো নকব। বাৰু ৰূপালী, খোৱা বোৱা হ'ল, আমি এতিয়া যাওঁ দিয়া, বহুত দেৰি হ'ল নহয়। নবু, আপোনাৰ গহনাখিনি লওক। দিয়া। দাদা, তই নবক হীৰাৰ গহনা কিনি দিলি যে, তোৰ ওচৰত ইমান পইচা আছেনে? ভাইটি, তয়ো চোন ৰূপালীক হীৰাৰ গহনা কিনি দিছ, তোৰ ওচৰতো ইমান পইচা আছেনে? নাই, সেয়া আচল হীৰাৰ গহনাই নহয়। ময়ো নকল গহনা কিনি দিছো। বহুত জিদ কৰি আছিলে, মোৰ ওচৰত পইচাও নাই, সেইবাবে কিনা গহনাই আনি দিলো। আৰে ভাইটি, ময়ো নবৌৱেৰাক আচল গহনা আনি দিয়া নাই নহয়, ময়ো তেওঁক নকল গহনাই আনি দিছো। দাদা, মইতো ভাবি আছিলো তুমি নবক আচল গহনা আনি দিছা। সেই ভাবি ৰূপালীয়েও নবৌৰ গহনাখিনি ৰাখি ৰূপালীৰ গহনাখিনি নবৌক দি পঠালে। আৰে মানে এই চব নকলে হৈ গৈছে।